কবিতাৰ শিৰোনাম ইকনমিক্স ভালপোৱা ছোৱালীজনী। কথা স্বপ্ননীল সূৰ্য গগৈ, আবৃত্তিকাৰ বাস্তৱ প্ৰীতম বৰা। সোণাৰী কলেজৰ ইকনমিক্স ভালপোৱা ছোৱালীজনী। তাইক প্ৰথম দেখা পাইছিলোঁ কলেজ অডিটৰিয়ামৰ সন্মুখত। পিন্ধনত ব্লু হাক জিন্স, চকু থৰ হৈছিল তাইলৈ চাই। তাই আঁতৰি যোৱাত মোৰ বুকুখন ৰঙা হৈ পৰিছিল গধূলিৰ বেলিটোৰ দৰে। তাই যেতিয়া কলেজলৈ খোজকাঢ়ি আহে, সোণাৰী চহৰ ব্যস্ত হৈ পৰে। তাইৰ প্ৰতিটো খোজত ভিৰ কৰে যান জঁটে। উফ, কি যে যান্ত্ৰিকতা! তাই যান্ত্ৰিকতা ভাল নাপায়, ভাল পায় যান্ত্ৰিকতাৰ মাজত ব্যস্ত থকা মানুহৰ মুখবোৰ চাই। ৰামধেনু দীনবন্ধু ফাৰ্মাচীৰ পাৰ্লছ কৰ্ণাৰ পাৰ হৈ তাই যেতিয়া কলেজ গেটত খোজ দিয়ে, নামি আহে অৰণ্য ৰ'দ, হেঁপাহৰ চিপ চিপ এচাটি শ্যামলী বৰষুণ। পিঠিত কলেজ বেগ লৈ তাই যেতিয়া খটখটিৰে ডিপাৰ্টমেণ্টলৈ উঠি আহে, তাই প্ৰতিটো খোজৰ শব্দত সমৃদ্ধিশালী হৈ উঠে মোৰ অনুভৱী হৃদয়। তাই ডিপাৰ্টমেণ্টৰ খিৰিকীখন খুলি দিয়ে, সোমাই আহে এচাটি মৃদু বতাহ। কবিতা কবিতা লাগে বতাহচাহ, আধুনিক ছন্দহীনতাৰ কবিতা। ইকনমিক্স ভালপোৱা ছোৱালীজনীৰ সৈতে অফ ক্লাছত কৰিব বিচাৰোঁ হৃদয়ৰ দৰদাম, কিয়নো মোৰ ভাল লগা আৰু ভাল পোৱাই তাইৰ কলিজাত ভাৰসাম্যতা লাভ কৰে। তাই ইকনমিক্সৰ হৈ জুলজি আৰু ফিজিক্সৰ গেলেৰীত কি বিচাৰি যায় নাজানো। আচলতে তাই অবিহনে আৰম্ভ নহয় আমাৰ ডিপাৰ্টমেণ্টৰ নিয়মীয়া আড্ডাবোৰ। ডিপাৰ্টমেণ্টৰ বাৰান্দাত তাই ৰৈ থাকে, কেতিয়াবা হাই কেতিয়াবা বাই। ময়ো তাইলৈ চাওঁ, হৃদয়খন সেউজীয়া হৈ পৰে। তাই কাজল বুলীয়া চকুজুৰিত উজলি থকা সপোনবোৰে মোৰ বুকুত খলকনি তোলে। তাই হাঁহিৰ মুকুতাবোৰে মোক অজলা প্ৰেমিকলৈ ৰূপান্তৰ কৰে। সোণাৰী কলেজৰ ইকনমিক্স ভালপোৱা ছোৱালীজনী, তাই উৰ্বশীৰ দৰেই খামুচীয়া, আলিয়াৰ দৰেই চঞ্চল, উৎপতীয়া আৰু খুব বেছি স্বপ্নাতুৰ। তাই যেতিয়া কাষত থাকে, সুগন্ধিত জীপাল হৈ উঠে মোৰ উদাসী দেহ মন। বুকুত বাজি উঠে প্ৰেমৰ সপ্তসুৰ চাৰে কামাপা। তাই পূৰ্ণ চন্দ্ৰৰ দৰেই সুন্দৰ, সেয়ে লগ পালে তাইক কেতিয়াবা জোকাওঁ, জোন ৰাতিহে ওলায় দিনতে কেনেদৰে ওলাল। তাই মিচিকিয়াই হাঁহে, হাঁহিলে উজলি উঠে তাই বেৰিয়া গজা দাঁত দি। দেখি এনে লাগে যেন উঠ ফালি বৈ আহিছে জোনৰ সলাচ হাঁহি। তাই বেৰিয়া দাঁতিৰে মৰা হাঁহিটোৱে কঁপাই তোলে মোৰ মন। কিতাপৰ পাত মদৰুৱা বেতুপাতে লিখিব বিচাৰে প্ৰেমৰ এক নতুন ঠিকনা। হোৱাটছএপত তাইলৈ প্ৰায়ে মেছেজ কৰোঁ, খুলি দিওঁ ভালনে তোমাৰ বুলি পাতনিৰ দুৱাৰ। তাই ৰিপ্লাই পালে মোৰ বুকুত এডৰা হালধীয়া সৰিয়হ ফুলে। হালধীয়া সৰিয়হ তৰাই প্ৰেৰণা দিয়ে ৰচনা কৰিবলৈ নতুন কবিতা। যেতিয়া তাইক লৈ কবিতা লিখোঁ, তাই গোপনে ভাল পায় মোক। আচলতে মই নুখোঁ, তাইক দেখা পালে ফাগুনে লঠঙা কৰা বৃক্ষই ৰচিব প্ৰেমৰ কবিতা। আজিকালি তাই সপোনত প্ৰায় পৰি হৈ চুই যায় মোৰ কলিজাৰ জীয়া তেজ। তাই সোণাৰু হালধীয়া ওঠৰ বাংময়তাৰে মই উদযাপন কৰোঁ প্ৰতিটো নিশা। তাই চকুৰ পতাত জোনাক ফুলাই মোৰ হৃদয়ত আঁকি দিয়ে গোলপীয়া ৰঙৰ সুখ।